তো হেল্ল' গাইজ বেক টু মাই চেনেল। কি খবৰ আপোনালোকক? আশা কৰিছোঁ মোৰ বন্ধু বান্ধৱীসকল খবৰ ভালে আছে আৰু মোৰ খবৰ ভালেই। আজি আপোনালোকক অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোৱালি ছোৱালী মানুহ চানুহ ধেৰ আছে। একো নহয়, কৈ দে। এক ওচৰত নখ এদি গ'ল, পাথৰ ভাঙি গৈছে। এয়া নখ এটা নাই আৰু বুৱাঙলিত। তাৰপিছত কি হ'লে? তাৰমানে ইংলিছত কি কয়? হোৱাটি পেট নখ। নখ মানে এডি ফাৰ্নিচিং ৱাডি ফেচ। এইটো ৰাইট কৈছে কিন্তু ৰাইট। ৱাডি ফেন্স ফেন্স বুক। তাৰমানে নখ বিচাৰি আছোঁ মই, মানে পাত চাত বিচাৰি আছোঁ। এয়া পাত চাত লগাবলৈ কাৰণে নখ পালিছোঁ না। তো গাইজ আহি এতিয়া অসীমৰ ঘৰ আহি পেলাই আহি দেখিলোঁ তাক কি কৈছে গম পাইছে নাই? এইটো শুই আছে এডাল গেলা কাপোৰতে শুই আছে। কি কাৰণে? গাটো ভাল লগা নাই। কি হৈছে মানে? অঁ ঠিক ঠিক আছে। বহুত কথা শুনি বহুত বেয়া লাগিছে দেই। তাৰপিছত গাৰ্লফ্ৰেণ্ড যিটো বোলে বেকআপ হ'লে বোলে কিয়? কিয়? তইচোন কালি কৈছিলিচোন বোলে মোৰ গাৰ্লফ্ৰেণ্ড এনেকুৱা বোলে মোক কৈ আছে নাই তেনেকৈ কৈছে, বস্তু বাহান দিব লাগে কৈছিলি। তই এতিয়া কেনেকৈ গাৰ্লফ্ৰেণ্ড নাইকিয়া হ'লে? কিয় তই এনেকৈ কৈছিলি? সঁচা কৈছ তই, মই গম পাইছোঁ। তই এইখিনি পৰা মেছেজ কৰিছিলি নহয়। নাই 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 সঁচা। পিছে খবৰ কি? খবৰ মোৰ ভালেই। অঁ ভাত পানী খালি নাই? ভাত পানী মই খালোঁ। খালি কিহেদি খালি? এই দালি আলু। দালি আলু আৰু মাছ আছিলে, মাছ। তো গাইছে এইখিনিতে কোনখিনি নাই দালিতে কম লাগিছিলোঁ। তো গাইছ এতিয়া নিজৰ বুলি ঘৰলৈ গৈ আছোঁ। ঐ বেতলা বেতলা মূৰ্খ পোৱালিহঁত। তো গাইছ এতিয়া ঘৰ যাই কৰি গা পানী ধুই কৰি অলৰেডি ওলাই কৰি আৰু একফালে লৈ যাম। ভিডিঅ'টো একচেপ্ট কৰি চাই থাকিব। তো গাইছ এইফালে এটা ভাইটি এজন আহিছে। এইফালে মই লাহে লাহে গৈ আছোঁ ঘৰলৈ। ঘৰ যাই পাই গা পা ধুই কৰি অলৰেডি অকণমান ঘূৰিবলৈ নাযাম। এই মূৰ্খ। তো গাইছ এইখিনি আপোনাক কথা ক'বলৈ গৈ আছোঁ। মানে কি ক'ম আৰু নকওঁ, কাইলৈ ক'ম। তো গাইছ ফাইনেলি আমাৰ ঘৰখন আহি পাই গ'লোঁ। এইফালে ঘৰটো বনাইছে, আকৌ ইফালে এনেকৈ আছোঁ আৰু ভাও চাওঁ ঘৰতে। এইফালে দুখীয়া বনাইছে, এইফালে ঘৰটো বনাই আছোঁ। তো গাইছ মই ঘৰ আহি দেখিছোঁ এই পোৱালিকেইটা মানে ওলমি আছে। তো গাইছ চাব নেকি পোৱালিকেইটা? সেইকেইটা ঐ তনে কি কৈছ? সিহঁতে মানে বন্ধুক মানে এইকেইটা ঠাউচকৈ মানে মোৰ মনত পৰিছে ল'ৰালি কাললৈ মানে এইকেইটা কি মানে তই কি কৰিম নেকি? কি হয়? কি বুজে? হিলয়া কি মোৰ ঘৰত কথা বুজাই দে ন, এতিয়া বুজি পাম। আগতে সৰু সময়ত ময়ো খেলিছিলোঁ। এইবিলাক মতা আহি আছে মানে হাই বুলি কৈছে আকৌ হাই বুলি কৈ দে। আকৌ এইফালে চাওঁ বিশ্ব কি হ'ল? কিয় হাই বুলি কৈ তই এবাৰ? অঁ তোমাৰ নামটো এবাৰ কৈ দে। বিশ্বজিৎ বৰদলৈ। অ'কে। আৰু মই তোমাৰ নামটো কেইবাৰ কৈ দিম? মই তোমাৰ মদাহী বুলি কোৱা নাই, তোমাৰ আচল নামটো কৈ দিয়া। কৈ দিয়া। ক'ব লাগে মানে এই অলপ কথা ক'ব নাজানে আছে গাইছ। আকৌ এইফালে লগতে ভণ্টি আছে নে সি আকৌ লাজ পায়। আকৌ এটা আমাৰ আছে গৰু গাদ্ধা, সেইটো আকৌ অসভ্য আছে দেই গাইছ। এতিয়া গাইছ এতিয়া যিহেতু বহুত গৰম লাগিছে, এতিয়া মই গা পা ধুই লওঁ, তাৰপিছত লগ পাই আছোঁ আকৌ আপোনালোকক। তো গাইছ তাৰ ঘৰটো বহুত ঠাণ্ডা মুণ্ডা হৈ আছে আমাৰ ঘৰখনত। বহুত গৰম লাগিছে। চোলা তোলা মিলাম। অ' মা বহুত গৰম। ক'ত থাকিলে মোৰ চোলা? ক'ত থাকিলে মোৰ সেইটো মানে গাইছ পইচা পোৱা নাছিল খাবলৈ। কৰা আছে গুগলি কৰা পইচা মাত্ৰ 20 টকা আছে।
মই 50 টকা থৈছোঁ, ইয়াত আছে 20 টকা। কোন চুৰে পাব ইয়াত? মই বেয়া দিম কৈছোঁ নহয়, মাকা ভুচুৰি। তো হেল্ল' গাইজ, বেক টু মাই চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ মোৰ বন্ধু বান্ধৱীসকল খবৰ ভালে আছে আৰু মোৰ খবৰ ভালেই। আজি আপোনালোকৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' গাইজ, কি খবৰ? এতিয়া মানে জুবিন দাই ব্লগটো ময়ে ষ্টাৰ্ট কৰিলোঁ। এতিয়া অলপ বেমাৰ হৈ আছে, তো সি ঘৰত গৈছে অকণমান অলপ গৰম পানী খাব গৈছে, তাৰ বেমাৰ হৈ আছে যে। তো গাইজ এতিয়া গৈ আছোঁ আমি পকৰি খাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মানে ব্লগটো মই ষ্টাৰ্ট কৰিলোঁ। সি মানে অ' বেন কি কৰি আছ? তো গাইজ দেখিছে। তো গাইজ মোৰ ইমান এটা গাটো ভাল নহয়। এতিয়া মই মানে ঔষধ খাম, এই গৰম পানী আৰু এয়া পানী আৰু এইটো দাৱাই আছে লগতে। আৰু এইটো কি নাম্বাৰ? এইটো ডেম্পায়াৰ্ছৰ ডেন্স, আকৌ লগতে টেবলেট খাই দিওঁ গাটো। তো গাইজ এই টেবলেট এইটো হৈছে ডেণ্ডাষ্টিন ডেন। এইটো কিহৰ কাৰণে? এইটো মানে গাটো মানে অলপ হেৰি স্বাস্থ্য বঢ়াব। আপোনালোকে স্বাস্থ্য বঢ়াম যে আপোনালোকৰ স্বাস্থ্য বঢ়াব মন যায় আমাৰ নিচিনা, তো এইটো খাব। আপোনালোকৰ 1 মাহতে স্বাস্থ্য আহি যাব। তো ইয়াত লিখা আছে টেবলেটটো হৈছে টেবলেটটো মানে মোৰ মূৰৰ বিষৰ কাৰণে টেবলেটটো। মূৰৰ বিষৰ কাৰণে। হয়। আপোনালোকৰ যদি মূৰটো যদি অলপ বা কিবা কামুৰি গৈ থাকে, তো এইটো টেবলেট খালেও আপোনাৰ মূৰৰ বিষ ভাল হৈ যাব। তাই খাইছে সেইটো ভাল হৈ যায়। লগতে ভাল হৈ যায় মানে কি ক'ব গাইজ। মোকতো আপোনালোকে সকলোৱে চিনি পায়, মোৰ ব্লগ চাই থাকিব। আপোনালোকে অসীম ব্লগছ বুলি দিয়া আছে, তো ভাল লাগিল। ডিছক্ৰিপশ্যনত তোমাৰ লিংকটো দি দিম আজি, ঠিক আছে? ঠিক আছে। তো গাইজ ব'লো এতিয়া তিনিআলি যে পকৰি খাওঁ নে কি কয়? তো ব'লো। তো গাইজ আমাৰ আকৌ এজন লগৰ আছে নহয়, সুজিত বড়ো। তাক এবাৰ লগ ধৰিব যাওঁ আমাৰ লগত পকৰি খাবলৈ। যায় নে নাযায় তাক এবাৰ সুধি চাই লওঁ। নগ'লে ক'লে আমি অসীম ভাই আৰু লগতে মই এইটো লগত কি বুলি কয় এইটো বাৰু কওকচোন কমেণ্ট কৰি। এইটো মাথা আমাৰ কাৰণে। তো গাইজ এইবিলাক কাঠৰ মিস্ত্ৰী লাগি আছে আৰু সুজিত বড়োৰ কথা আহিছোঁ যায় চাওঁ। চাকি জাকি উঠে ৰে সুজে কি কৈছ? তো গাইজ চোৱা সুজিত ভাই কথা পাই গ'লো নহয় এইটো সুজিত ভাই, তাকো লগ ধৰিব জানে যে ভালে বনাইছে কৈ দে। যাহাকে মস্ত লাগিব ভাই। কিবা এটা কৈ দে। কি ক'ম আৰু এই দুটা ল'ৰা আগতে দেখি আহে নাই গেলা। আছো না লাইক करना शेयर करना सब्सक्राइब करना तो भोसड़ी के बहुत मालूम था। তো গাইজ এতিয়া আমি লাহেকৈ গৈ থাকোঁ সিও যাব বুলি। এতিয়া গৈ পেলাই আপোনাক লগ পাই আছোঁ পকৰি খাই এইখিনিতে আহি পাই দেখিলোঁ আমাৰ এটা এজন আছে। তো গাইজ চাওকচোন এইটো কি কাম কৰিছে, আপোনাক কমেণ্ট জনাই দিব দেই গাইজ। চাওকচোন কি কৈ দিম ঠিক আছে দে। তো গাইজ ফাইনেলি আমাৰ তিনিআলিখন আহি পাই গ'লোঁ। এতিয়া ঘুগুনি খাম আৰু লগতে পকৰিও খাম। চাৰি আকৌ বোলে অসীম ভাই খাম আকৌ বোলে সুজিত ভাই আছে। আমি তিনিটা আহিলোঁ আৰু এতিয়া লাহেকৈ নাই খেলা মাছ সেইফালে হোটেলখন আছে। খাবলৈ মজবুৰি কিমান গৰম হৈছে, 500 টকা লৈছে দিছ। হ'লেও খবৰ টান বহুত 50 টকাই ন। হ'ব ঠিক আছে খামগৈ এতিয়া। তো গাইজ এতিয়া আমি ঘুগুনি খাবলৈ কৰোঁ। এইয়া পকৰি খাই মজা লাগিব আজি বেছ। তো গাইজ ঘুগুনি খাই লওঁ নে কি কয়? আমি খাই লওঁ বুলি নহয়, আমিয়ে খাই লওঁ বেছ। খাব নি গাইজ? নিদিওঁ কেলা, কিয় দিম? আমিয়ে খাব লাগিব, আমি কষ্ট কৰিছোঁ। খোৱাল লাগিছে বেছ লাগিছে গাই আৰু নেকি হ'ব লাগে। क्या कब এইটো কি আমাৰ দুপৰীয়া মানে সন্ধিয়া ওপৰত মজুতিটো পকৰীয়া ঘুগুনি বেলেগ
কি নক'ব নক'ব ভাল লাগিলে আজি বহুত দিনৰ পৰা ঘুগুনি খাব আহিলোঁ তো আপোনালোকে আহিব খাব এখন দোকানত তাৰমানে অকল মানে ঘুগুনি আৰু পকৰি পায় বেলেগ বস্তু নাপায় বেলেগ এখন হোটেলত আছে আৰু অকল ঘুগুনি আৰু পকৰি যাম পাৰি মানে খাব পাৰি 5 টকা প্লেট মাত্ৰ 5 টকা সেইকাৰণে বহুত দবাই দিওঁ খালাও নি ক'লা মই দিবি ক'লে ঘুগুনি খাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ ঠিক আছে খাবলৈ ভালটো লাগিলে ভাল লাগিলে পইচাহে নাই খাই ভাল লাগিলে কিন্তু গেছ পইচাহে নাই তাৰ এইবিলাক খাম বুলি ভাবিছোঁ নাখাম আৰু এতিয়া পইচা নাই আৰু পইচা নাই যে গেছ ঠিক কৰি নাই আৰু যামগৈ আৰু ৰ ফটো খোৱাবি মানে পানী খাম নেকি মই পানী খাবি চাবি দেই লাজ লাগিব তো গাইছ এতিয়া খাই বৈ ল'লোঁ কেইটা ঘৰলৈ গৈ থাকোঁ আৰু ঘুগুনি খাই আছোঁ তো গাইছ ফাইনেলি আহি এতিয়া ঘৰ পালোঁ বুলি ভাবিছে নেকি নাই পোৱা আধা আহি পাইছোঁ আৰু অলপ বাট আছে ভিডিঅ'টো স্কিপ নকৰে চাই থাকিব এতিয়া বৰ্তমান মই ঘৰ পোৱা নাগে এনেই কৈছিলোঁ আৰু অলপ বাঠি আছে আৰু আধা কিলোমিটাৰ তো গাইছ ফাইনেলি এতিয়া ঘৰ আহি পালোঁ আহোঁতে অকণ দেৰি হৈ গ'ল মানে দেৰি গ'ল কি ক'ব আৰু খাই মেলি আহিলোঁ আহি পাই গ'লোঁ তো গাইছ এইখিনি কথা এটা কওঁ মোৰ ভিডিঅ' যোনে যোনে শেষলৈকে চাই আছে মানে বহুত বেছি ধন্যবাদ আৰু লগতে লাইক এটা শ্বেয়াৰ এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব আৰু আকৌ নেক্সট ভিডিঅ' আপোনালোক লগ পাই আছোঁ